বন্ধুসকল সৰ্বনাশ হৈ পৰিছে। যিবোৰ বস্তু আমি কেতিয়াও ভবা নাছিলোঁ সেইবোৰ বস্তু আজি হ'বলৈ ধৰিছে। যিবোৰ বস্তু আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ সেইবোৰ বস্তু আজি বাস্তৱত ৰূপান্তৰ হ'বলৈ ধৰিছে। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অপৰাধীক ছুটি দিয়া হৈছে। ঠিকে শুনিছে আপুনি, ছুটি দিয়া হৈছে, তথাপি পূজাৰ ছুটি। বাপৰে, মুখ্যমন্ত্ৰী আপুনি ইমান দয়াশীল, ইমান সহানুভূতিশীল এজন মানুহ যে মই এইটো আগত কিন্তু জনা নাছিলোঁ। একদম সঁচাকৈ কৈছোঁ, মই কেতিয়াও এইটো ভবাই নাছিলোঁ যে আপুনি ইমান বেছি দয়াশীল মানুহ। মানুহৰ ইমান বেছি পাব্লিক ডিমাণ্ড হৈছে আপোনালোকে আইনৰ আওতাত আনিব লাগে, তাৰ পৰিৱৰ্তে আপোনালোকে কি কৰিছে? ছুটি দি দিছে, পূজাৰ ছুটি। আহ্বান জনাইছে আপুনি যাতে অসমত আহে। বাপৰে, যদি কোনোবাই ফেচবুকত আপোনাক কিবা বেয়াকৈ কয়, যদি চৰকাৰক কোনোবাই ক্ৰিটিচাইজ কৰে, তেনেহ'লে ভাৰত নহয় পৃথিৱীৰ যিকোনো কোণত থাকিলে আপুনি তাৰ পৰা ধৰি লৈ আহিব পাৰে, এইটো মোৰ বিশ্বাস আছে। কিন্তু মানুহ যেতিয়া ওলাই পৰিছে গোটেই গুৱাহাটীত ৰাস্তা ঘাটে, যেতিয়া পাব্লিক ডিমাণ্ড কৰি আছে যে এইকেইজনক ধৰক, তদন্ত কৰক, আইনৰ আওতাত আনক, সেই মানুহকেইজনক আপুনি ছুটি দিলে যে পূজাৰ কাৰণে মই একো কোৱা নাই, পূজাটো যাব দিয়া, তাৰপিছত মই চাই আছোঁ। বাহ, মানে কি ইয়াত ধেমালি হৈ আছে নেকি? আৰু ডি কিউব এইটো নেখেলিব। পুনৰ কৈছোঁ যে এইটো বিষয় লৈ ডি কিউব নেখেলিব। ডি কিউব মানে হ'ল ডিলে ডিফিউজ। প্ৰথমতে ডিলে কৰিব, আকৌ ডিলে কৰিব, তাৰপিছত ডিফিউজ কৰি দিব। আমি যিমানবোৰ হাই প্ৰফাইল কেছ পাওঁ সকলোবোৰত এইটোৱে ঘটে। আপোনালোকে মন কৰিব, ডিলে ডিফিউজ একাংশ ধৰণৰ হাই প্ৰফাইল কেছত আপোনালোকে চাব এই প্ৰক্ৰিয়াটো খটুৱা হয়, এই ফৰ্মুলা, এই সূত্ৰটো ইউজ কৰা হয়, ডিলে ডিফিউজ, ডি কিউব। কিন্তু যদি জুবিন গাৰ্গৰ ক্ষেত্ৰত এই ঘটনাটো ঘটে বা এই ডি কিউব যদি ইউজ কৰা হয়, তেনেহ'লে কিন্তু ৰাইজ মনে মনে নাথাকে। জুবিনৰ অনুৰাগী কাকো কিন্তু খাতিৰ নকৰে। আৰু ৰাজনীতি কৰিবলৈ বাদ দিয়ক, এইটো মেটাৰ লৈ অথচ ৰাজনীতি নকৰিব। কিন্তু আমি এতিয়া চাই আছোঁ যে আপোনালোকে ৰাজনীতি আৰম্ভ কৰিছে। শ্যাম কানু মহন্ত এতিয়ালৈকে আইনৰ আওতাত অহা নাই, সিদ্ধাৰ্থ শৰ্মা এতিয়ালৈকে আইনৰ আওতাত অহা নাই, কিন্তু সেই জুবিনৰ অনুৰাগীক আপোনালোকে সোমাই দিছে যে সিহঁতে বাহিৰত ওলাই পাব্লিক ডিমাণ্ড কৰিছে যে এইকেইজনক আইনৰ আওতাত আনিব লাগে। মুখ্যমন্ত্ৰীক ক'ব খুজি, মই কালি আপোনাৰ লাইভটো চাই আছিলোঁ, আপুনি তাত কৈ আছিলে যে জুবিন গাৰ্গে নিজে অজয় ফুকনক বেয়া পাইছিলে এটা সময়ত। চাওক, এইবোৰ যোৰাতালি নিদিব, আমি মূৰ্খ নহয়। জুবিন গাৰ্গে এটা সময়ত আপোনাকো বেয়া পাইছিলে। জুবিন গাৰ্গে এটা সময়ত কৈছিলে যে বিজেপিত ভোট নিদিব, চিধা কথা। আৰু জুবিন গাৰ্গে এটা সময়ত এইটোও কৈছিলে যে পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু আপোনালোকে কৰিছে নকল। যদি জুবিন গাৰ্গক ইমান বেছি আপুনি ফ'ল' কৰি আছে, যদি আপুনি সঁচাকৈ জুবিনৰ অনুৰাগী হয়, যদি আপুনি সঁচাকৈ জুবিন গাৰ্গৰ প্ৰতিটো কথা মানি আছে, আৰু জুবিন গাৰ্গে যদি অজয় ফুকনক বেয়া বুলি কৈছিলে এটা সময়ত, জুবিন গাৰ্গে এটা সময়ত যিবিলাক ক্ৰিটিচাইজ কৰিছিলে, আৰু যদি আপুনি সেইবোৰ বস্তুক যদি স্পষ্ট কৰি আছে, তেনেহ'লে মই ক'ব খুজিম আপুনি পদত্যাগ কৰক। কাৰণ জুবিন গাৰ্গে বিজেপি বেয়া বুলি কৈছিলে এটা সময়ত। বেলেগক যদি কিবা জুবিন গাৰ্গে কৈছিলে সেইটো ঠিকে আছে, আৰু যদি আপোনালোকক কিবা কৈছিলে জুবিন গাৰ্গে, সেইটো আপোনালোকে আজি নোলাব। আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে জুবিন গাৰ্গ কোনো ট্ৰেণ্ড নহয়, জুবিন গাৰ্গ সদায় ট্ৰেণ্ড আছিলে। কিন্তু আপোনালোকে এই বস্তুটো ট্ৰেণ্ড বুলি নাভাবিব যে ডিলে কৰি দিম, আমি এইটো ট্ৰেণ্ড নাইকিয়া হৈ যাব। এইটো ট্ৰেণ্ড কেতিয়াও নাইকিয়া নহয়, কেতিয়াও নাইকিয়া নহয়। যেতিয়াই জুবিন গাৰ্গৰ এটা গান কোনোবাই শুনিব অনুৰাগী এজনে, তেতিয়াই জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰি উঠিব। কেপ কা ডাঙৰীয়া আহিছে, নন্দনী, বিশাল, তাৰপিছত কি আছিলে এইটো চুমি, এওঁলোকৰ নিচিনা এইটো ট্ৰেণ্ড নহয় যে কেইদিনমান পিছত এনে সমাপ্তি হৈ যাব। ন্যায় জুবিন গাৰ্গৰ লাগিব। আৰু মই এইটো কেতিয়াও কোৱা নাছিলোঁ যে জুবিনক হত্যা কৰা হৈছে, আমি এইটো কোৱা নাছিলোঁ যে জুবিনক ডিঙি চেপি দিয়া হৈছে, আমি এইবিলাক কিন্তু কোৱা নাছিলোঁ। আমি কথা পাতি আছিলোঁ ইগনৰেঞ্চৰ কথা, যে জুবিন গাৰ্গক ইগনৰেঞ্চ কৰা হৈছিলে। কিন্তু এতিয়া আমাৰ সন্দেহ হৈছে যে জুবিন গাৰ্গক সঁচাকৈ হত্যা কৰা হৈছে নেকি? কাৰণ আমি বিভিন্ন ধৰণৰ উলট পালট দেখা পাই আছোঁ। স্পটিফাইত মায়াবিনী গান 16 ছেপ্টেম্বৰত আপলোড কৰা হয়। জুবিন গাৰ্গৰ চিম কাৰ্ডটো নিজৰ নামত মেনেজাৰে কৰিব খোজে। প্ৰথমতে কয় চিজাৰ এটাক আহিছিলে, তাৰপিছত কয় পানীত ডুবি মৰিছে। সকলোবোৰ বস্তুতে উলট পালট হৈ আছে, এদিন এটা কয় আৰু এদিন এটা কয়। আৰু ফেচবুকত আহি সিহঁতে স্পষ্টীকৰণ দিয়ে। এতিয়া আমাৰ সন্দেহ হৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি? গতিকে অনুগ্ৰহ কৰি ডি কিউব নেখেলিব। বহুত খেলিছে আপোনালোকে ডি কিউব, ডিলে ডিফিউজ। এইবাৰ আমি এই ডি কিউব খেলিবলৈ নিদিওঁ। আৰু মই প্ৰতিজন জুবিন অনুৰাগী ক'ব খুজিম যে এইটো বস্তুক আপোনালোকে ট্ৰেণ্ড বুলি নাভাবিব, এইটো বস্তু আপোনালোকে নিজৰ আৱেগ ইমোশ্যন বুলি ভাবি লওক। পুৰা ছ'চিয়েল মিডিয়া বৰবাদ কৰি দিয়ক হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। যিমান দিনলৈকে জুবিন গাৰ্গ ন্যায় নাপায়, যিমান দিনলৈকে জুবিন গাৰ্গ জাষ্টিছ নাপায়, সিমান দিনলৈকে আমাৰ মাত কোনেও ৰখাব নোৱাৰে। আমি ডাইভাৰ্ট নহ'ম, আমি বেলেগ টপিকত গুচি নাযাওঁ। এইটোক আমি ট্ৰেণ্ড বুলি নাভাবি, এইটো আমাৰ ইমোশ্যন হয়।